ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে খবৰ এটা দিছোঁ চবকে যে আমি নতুন চিনেমাখন কৰিম ৰৈ ৰৈ বিনালে অসমৰ প্ৰথম মিউজিকেল জুবিন গাৰ্গ মিউজিকেল বুলি কওঁ মই সেইকাৰণে ফুল মিউজিকেল চিনেমা তো আমি একেলগে আছোঁ আচুৰ্য আছে এইবাৰ প্ৰথমবাৰ এক্টিং কৰিব চিনেমাত মোৰ চিনেমাত ৰৈ ৰৈ বিনালে ৰাজেশ ভায়ে ডাইৰেকশ্যন কৰিব লগত আছে মোৰ কো প্ৰডিউচাৰ শ্যামতক আছে গৰিমা আছে এবাৰ গৰিমা থাকেই ইণ্ডিয়ান এজ এ কো প্ৰডিউচাৰ হা নীল থাকিব কোন কথা অঁ নীলাকাশো আছে সি তাক পাহৰি থাকিলোঁ আৰু বাকী অকণমান চবেই ক'ব চিনেমাখনৰ বিষয়ে আমাৰ শান্তনু ৰুমৰ আছে এইফালে আছোন সিও লগত আছে আমাৰ ৰাহুল আছে সিহঁতে স্ক্ৰীন প্লেত সোমাই আহে একো নাই ফ্ৰেমিং কৰ ৰাহুল শান্তনু ইহঁতে স্ক্ৰীন প্লে গোটেই দায়িত্ব দিয়া হৈছে চবকে দায়িত্ব দি দিছোঁ ৰাইজে গোটেই ডাইৰেকশ্যন চাব মই থাকিম ষ্টৰিটো মোৰ কনচেপ্ট মোৰ চব আমি একেলগে কাম কৰিম চ' অহা বছৰ এখন ধুনীয়া চিনেমা পাব ডাঙৰ চিনেমা ৰৈ ৰৈ বিনালে আজি খুবেই ভাল লাগিছে যে জুবিনৰ জন্মদিনত আমি এইটো অসমৰ ৰাইজৰ আগত আমি মানে জুবিনক উপহাৰ হিচাপে নহয় জুবিনৰ বাৰ্থডে জুবিনৰ পৰা ৰিটাৰ্ণ গিফ্ট হিচাপে আমি লৈছোঁ ৰৈ ৰৈ বিনালে গতিকে খুবেই ভাল ছবি এখন হ'ব গোটেই মিউজিকেল চিনেমা হ'ব আৰু হয়তো অসমত এইখনে এখন প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা এখন হ'ব যেন লাগি আছে নেকি প্ৰথম মিউজিকেল চিনেমা আৰু য'ত নেকি জুবিন গাৰ্গ আছে আমাৰ আচুৰ্য আছে নীল আছে গতিকে ছোৱালীজনী নতুন ছোৱালীজনী তাই নাই আৰু শ্যামন্ত নিচিনা বন্ধু আমাৰ প্ৰযোজনা আছে গৰিমা আছে গোটেইখিনি ঘৰুৱা আৰু ঘৰুৱা হিচাপে এটা কাম কৰিম আৰু খুব এটা ভাল কাম কৰিবলৈ চেষ্টা কৰিম নে কি কৈছে নিশ্চয় সকলোকে সহযোগ কৰিবলৈ আহ্বান কৰিছোঁ আৰু একেলগে থাকিব একেলগে থাকিম চিনেমা কৰিম ৰৈ ৰৈ বিনালে থেংক ইউ